উত্তৰ জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই আছোঁ পথাৰৰ আৰু তাৰমানে পথাৰত আছোঁ কি কাৰণে আছোঁ তাৰমানে এইবিলাক ধানৰ যিবিলাক কি আছে এই কিবিলাক তাৰমানে এটা পকা ওলাইছে নতুনকৈ। এইটো ক'ৰ পৰা আহিছে পকাটো আপোনালোকক মই তাৰমানে ভালকৈ পকাকেইটা ধৰিব পৰা নাই আৰু দাদা এজনে পকাকেইটা ধৰিলে কিবাকৈ। পকাটো দেখিছে আপোনালোকে, এই পকাটো তাৰমানে নতুনকৈ তাৰমানে আহিছে আৰু পথাৰত, আগতে নাছিলে তাৰমানে। এই পকাটো এতিয়া তাৰমানে বিঘাই ধান নষ্ট কৰি আছে আৰু এতিয়া কৃষি বিভাগৰ যদি কোনোবাই চাই আছে এইটো বস্তুটো চাই লওক ভালকৈ। আপোনাৰ ইয়াতে তাৰমানে গলবিল জাৰতালুক এইখিনি অঞ্চলৰ তাৰমানে পথাৰত তাৰমানে বেয়াকৈ হেৰি চলাইছে আৰু উৎপাত চলাইছে আৰু এইটো পকা যাতে কেনেকুৱা ধৰণে মাৰিব পাৰে কিবা যদি ব্যৱস্থা আছে তেতিয়াহ'লে অতি সোনকালে আহিব পাৰে। আৰু তাৰমানে এতিয়া বিঘাই ধান কেঁচাতে কাটিব লগা হৈছে। এনেকুৱা পৰিস্থিতি হৈছে যাতে আমাৰ তাৰমানে কৃষক বন্ধুসকলৰ তাৰমানে এতিয়া ভঁৰালত ধান নোহোৱা হৈ যাব এইটো বছৰত। ইমান তাৰমানে হেৰি হৈছে আৰু পকাৰ উৎপাত হৈছে। আৰু এইফালে আছে হাতী, আমাৰ পাগলদিয়া নৈৰ কাষতে আছে হাতী, সেইফালে উৎপাত কৰিছে তাৰমানে হাতীয়ে উৎপাত কৰিছে আৰু এইটোফালে উৎপাত কৰিছে পকাই। এইটো বস্তু যাতে অকণমান যদি কোনোবাই চৰকাৰৰ যদি কোনোবাই চাই আছে অতি সোনকালে তাৰমানে এইটোৰ ব্যৱস্থা অলপ কৰি দিলে ভাল হয় আৰু যদি আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ দ্বাৰাই যদি অকণমান সহায় কৰিব পাৰে কৃষকসকলক নিশ্চয় ভাল হ'ব। আৰু কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই খেতিখন কৰা যায়। আৰু আজিকালিতো আপোনালোকে গমেই পাইছে ট্ৰেক্টৰৰ যি দাম, বা এতিয়া কামলা এজন লগালেও 400 টকা দিব লাগে। ঠিক তেনেধৰণে ৰোৱনীৰ খৰচ আছে, কঠীয়া পৰাৰ খৰচ আছে। ঠিক তেনেধৰণে এতিয়া যদি ধানটো ভঁৰালত কাটি নিয়াৰ সময়ত যদি তোমাৰ পকাই খাই দিয়ে তেতিয়াহ'লে বছৰটো কেনেকৈ খাব, সেইটো অলপ লক্ষ্য ৰাখি যদি প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ দ্বাৰাই যদি অকণমান কিবা অলপমান সাহাৰ্য কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় ভাল হয়। আৰু এইটো যদি কোনোবাই চাইছে তেতিয়াহ'লে আৰু অন্যলৈ আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। কাৰণ এতিয়া আপোনালোকে চাই লওক ভিডিঅ'টো কেনেকুৱা ধৰণে কাটিছে, তল মাটিত তাৰমানে কেনেকুৱা ধৰণে ধানবিলাক পৰি আছে আপোনালোকে নিজে চাওক। আৰু খেতিখন কৰোঁতে যিহেতুকে বহুত কষ্ট হয়, যদি ধানটো নিয়াৰ সময়তে যদি এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হয় তেতিয়াহ'লে কৃষকৰ কেনেকুৱা ধৰণৰ বেয়া লাগিব। এতিয়া আপোনালোকে যদি এই পকাটো চাব বিচাৰে তেতিয়াহ'লে য'ত ধান কাটিছে তাত নাৰা কাটি দিলে আপোনালোকে পকাকেইটা দেখিবলৈ পাৰিব। পকাকেইটা বিশেষকৈ দিনত নলয় আৰু নাৰাত তাৰমানে লুকাই থাকে আৰু দিনত, আৰু ৰাতি হ'লে তাৰমানে এই পকাটো উৎপাত চলায়। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আৰু মই পথাৰৰ পৰা যাই আছোঁ কাৰণ ভাত খাব লাগিব নহয়, ভাত খাবলৈ যাই আছোঁ ঘৰলৈকে। এতিয়া ভিডিঅ'টো এইখিনিতে কৈ দিওঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে আপোনালোকে আৰু এবাৰ ক'ব। আৰু এতিয়া মই যাই আছোঁ ধানৰ মাজে যাই আছোঁ এতিয়া।